প্ৰথম ভাৰতবৰ্ষত হৈছিলে ভাৰতবৰ্ষত অতীজত একদম আমাৰ কঁকালো কঁকা মাজু কঁকা আৰু হয়নে বহুত আগতে যেতিয়া গুচি যাম আমি ৫,০০০-৬,০০০ বছৰৰ আগত তেতিয়াৰ পৰা এই যোগটো ঋষি মুনিসকলে কৰিছিলে তেতিয়া কি হ'ল তেনেকৈ দৰৱখন আছিলে আৰু বেছি ফটককৈ লোৱাগৈ নাছিলে আৰু কি কৈছিল মানুহবোৰ বহুত দিন বাচি আছিলে আমাৰ যেনেকৈ এতিয়া খুব বেছি বাচিলে কিমান ১০০ বছৰ বাচিছে হয় নাই এতিয়া মানুহবিলাক ১২০ বছৰ ৩০ বছৰ এনেকৈ বাচি আছিলে ৫০ বছৰলৈকে আছিলে এতিয়াও থাকে জাপানত কিছুমান এখন গাঁও আছে বেমাৰ লাহে আমাৰ ভৰি বাকী আৰম্ভ কৰি হাৰ্টৰ পৰা আৰম্ভ কৰি চব যোগ কৰি স্কিনবিলাক ঘূৰুৱাই হয় নাই তাৰমানে স্কিনবোৰ ধুনীয়া হয় এইটো হ'ল যোগৰ এবিলাক মহিমা তেজ চলাচলত ভাল হয় মানুহৰ মনটো ভাল থাকে সদায় ভাল চিন্তা কৰিব পাৰে এটা মানে সুস্থ শৰীৰ হৈ পৰে আৰু এটা সুস্থ শৰীৰত কি থাকে এটা সুস্থ মন থাকে আমি জানো হয় নাই আৰু এটা সুস্থ মনে কি হয় ভালকৈ চিন্তা কৰিব পাৰোঁ এই যোগটো এজন মুনি আছিলে পতঞ্জলি সেই পতঞ্জলিয়ে এই যোগটো মানে কোনটো পিছত কোনটো কেনেকৈ যাব সেই গোটেই বস্তুটো তেখেতে উলিয়াইছিলে সেইকাৰণে আমি পতঞ্জলি যোগ বুলি ক'লে আমি কি হয় পতঞ্জলিলে মানে ঋষি পতঞ্জলিলৈ মনত পৰে হয়নে এই যোগ কৰাৰ আগতে আমি তাত প্ৰথম ওংকাৰ কৰিব লাগে ওংকাৰ মানে কি বৰ্মনাম আমাৰ গোটেই বিশ্বখন আগত একো নাছিলে আৰু এই যিটো সৃষ্টি হৈছিলে ভগৱানৰ পৰা আৰম্ভ কৰি গোটেইখিনি কয় যে এই ওংকাৰ ধ্বনিটোৱে প্ৰথম আৱিষ্কাৰ হৈছিলে ওংকাৰ ধ্বনিটো প্ৰথম সৃষ্টি হৈছিলে আৰু নাচায়ো যেতিয়া বিশ্বত মানে তাত ৰেকৰ্ডিং কৰিছিলে পৃথিৱীৰ বাহিৰৰ কি শব্দ আহে তেওঁলোকে তেতিয়া এই ওংকাৰ ধ্বনিৰ নিচিনা এটা শব্দ পাইছিলে সেই ওংকাৰ ধ্বনিটো কেনেকৈ হয় আমি একো কৰিব নালাগে প্ৰথম আমি যেতিয়া আমি মানে পেটৰ পৰা যেতিয়া উশাহটো উলিয়াই দিম তেতিয়া ৩টা আখৰৰ এটা শব্দ আহ ডিঙিৰ পৰা যেতিয়া উলিয়াই দিম মানে বুকুৰ পৰা যেতিয়া উলিয়াম তেতিয়া উ হ'ব আৰু যেতিয়া আমি তাক বস্তুটো নাকলৈ লৈ আহিম তেতিয়াতো তাৰমানে শব্দটো উচ্চাৰণ হয় এইটো হ'ল ওংকাৰ শব্দ যোগত ৩টা থাকে কি কি ব্যায়াম আসন আৰু প্ৰণায়াম প্ৰণায়ামটো হ'ল ব্যায়ামটো আমি চবেই জানো আসন হ'ল যিটো আমি শিৰবিলাক টানা টানি কৰোঁ সেইটো আসন হৈ গ'ল আৰু প্ৰণায়ামটো হৈ গ'ল যেতিয়া আমি উশাহটো মানে ৰখা ক'ত এৰিব লাগিব ক'ত ৰখাব লাগিব কোন সময়ত ল'ব লাগিব সেইটো হ'ল প্ৰণায়াম হ'ল যোগ ৩টা শব্দ যোগ গতিকে যোগ মানে যোগ বুলি নকয় যোগ বুলি কয় আমি যোগ কৰোঁ নাই 2 প্লাছ 2 যোগ 2 4 হয়নে এনেকৈ যোগেই কয় মানে কি হ'ল ব্যায়াম আসন আৰু প্ৰণায়াম প্ৰাণ যোগায়াম প্ৰণায়াম হা এইটো ৩টাৰ সমষ্টি হ'ল যোগ এতিয়া আমি কেনেকৈ প্ৰথম ওংকাৰৰ পৰা প্ৰথম আৰম্ভ হয় সকলো মানে যোগৰ পদ্মাসন যিখিনি এনেকৈ পদ্মাসন কৰিব পাৰে কিন্তু পদ্মাসনত কৰিব পাৰে যিখিনি পাৰা বহা যিখিনি নোৱাৰা ঘৰত প্ৰেক্টিছ কৰি থাকিবা লাহে পাৰিছে বহুতে পাৰিছে পদ্মাসন এইটো পদ্মাসন বুলি কয় দেই এইটো পদ্মাসনত বহিব লাগে তাৰপিছত শৰীৰটো ফিট কৰিব লাগে আৰু হাতখন কেনেকৈ ল'ব লাগে আমি এতিয়া পঢ়ি আছোঁ ষ্টুডেণ্ট হয় নাই আমি ষ্টুডেণ্ট হ'লে আমি কি কৰিব লাগিব জ্ঞান মুদ্ৰা এইটো কয় জ্ঞান মুদ্ৰা আজি ইমানেই শিকা আৰু এইটো জ্ঞান মুদ্ৰা বুলি কয় এনেকৈ চোৱা এনেকৈ জ্ঞান মুদ্ৰা এইটো জ্ঞান মুদ্ৰা ল'ব যিখিনি পদ্মাসনত পৰা পদ্মাসনত বহা আৰু যিখিনি নোৱাৰা মোৰ নিচিনাকৈ বহা সেইকাৰণে মই তাকে কৈছোঁ নহ'লে পদ্মাসনখিনি এনেকৈ শুদ্ধটো হ'ল এনেকৈ পদ্মাসনত কৰিব লাগে আৰু নহ'লে জ্ঞান মুদ্ৰাটো কেনেকৈ ল'ব লাগিব এই দুটা আঁঠুত পেলাই দিয়ে এনেকৈ এই ৰিষ্টটো আঁঠুত পেলাই দিয়ে ত' এই হাতটো বডিৰ লগত টাচ কৰে এনেকৈ আৰু এইটো বুকুখন এনেকৈ উলিয়াই দিয়ে কোন হৈ গ'ল যিহেতু ফোন কৰি দিয়া এনেকৈ এইফালে চোৱা মোলৈ চোৱা এনেকৈ হাতটো এনেকৈ জ্ঞান দেই এইটো কি কয় জ্ঞান মুদ্ৰা কয় আৰু আমি এনেকৈ লৈ 3বাৰ উশাহ লওঁ তোমালোকে উশাহটো লোৱা উশাহ দীঘলকৈ উশাহ লোৱা
এৰি দিয়া আকৌ এবাৰ উশাহ লোৱা আকৌ এবাৰ তো ওংকাৰ কৰোঁতে আমাৰ উশাহটো পেটৰ পৰা আহে তাৰপৰা ও কৰোঁতে বুকুৰ পৰা আহিব আৰু ওম কৰোঁতে নাকৰ পৰা আহিব তো এনেকৈ আমি কেইবাৰ কৰিম আকৌ দীঘলকৈ উশাহ লোৱা আকৌ দীঘলকৈ উশাহ লোৱা